নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰ উৰণীয়া মন চেনেলৰ পৰা মই ছবিতে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইকেইদিন অলপমান ব্যস্ত হৈ আছিলোঁ। মোৰ ব্যস্ততাখিনি আপোনালোকক দেখাম বুলি ভিডিঅ' এটা বনালোঁ। এয়া ৰং কৰি আছোঁ, আপোনালোকে দেখিছে। মই ক'ত ৰং কৰিছোঁ, কিহত ৰং কৰিছোঁ, কি কাৰণে ৰং কৰিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে ক'ৰ পৰা চাই আছে বাৰু কমেণ্ট কৰিবচোন। আপোনালোকৰ কমেণ্ট পালে মোৰো ভাল লাগে। এইখিনি অৱশ্যে মানুহজনে কৰি আছিলে, ময়ো মাজে মাজে লাগি দিওঁ আৰু মই ৰং কৰি দিওঁ। ভাল লাগে ৰং কৰি দিলে। খুব গৰম, এয়া দেখিছেনে? মই ৰং কৰা কেনেকুৱা হৈছে বাৰু আপোনালোকে কমেণ্ট কৰিবচোন। পাৰিছোঁনে ৰং কৰিব? সেইটো দেখিছে আপোনালোকে। মই বাহিৰটো দেখাই লৈছোঁ আপোনালোকক, তাৰপিছত মই আপোনালোকক ভিতৰটো দেখাম। এয়া চাওক, হয়তো বহুতে চিনিও পায় চাগে আৰু বহুতে চিনি নাপায়। মই ক'ম বাৰু, আপোনালোকে খালি ভিডিঅ'টো চাই যাব। এয়া দেখিছে, এইটো হয় ইনকুবেটৰ, মানে পোৱালি জগোৱা মেচিন। এইটো দেখিছে, এইটো কণ্ট্ৰলাৰ হয়, কণ্ট্ৰল কৰি ৰাখিব। ইয়াত পোৱালি এটা জগিবলৈ কিমান টেম্পাৰেচাৰ আৰু হিউমিডিটি প্ৰয়োজন হয় সেইটো কণ্ট্ৰল কৰি ৰাখিব পাৰে। সেইডাল চেঞ্চৰ হয়, সেইডালত আমি বাহিৰত গম পাই থাকিম। দৰজাখন বন্ধ কৰি থৈ দিলে এইটো পানী ইয়াত থ'ব লাগিব। এইটো ফগাৰ হয়। এইখনত প্লেট 4খন প্লেট দিছোঁ, ইয়াতে কণীখিনি ৰাখিব লাগিব। এইটো 500 কেপাচিটিৰ হয়, মাৰ্ঘেৰিটালৈ নিব। আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছে, মাজে মাজে যেতিয়া প্ৰয়োজন হ'ব তেতিয়া নিজে নিজে এয়া দি থাকিব। ডিমৰ এয়া দেখিছে আপোনালোকে, ধোঁৱা হৈছে, ধোঁৱা হৈ পেলাই এইফালে ভাপ হৈ ওপৰলৈ ডিমক যেতিয়া প্ৰয়োজন হ'ব পানীৰ, তেতিয়া পানী এনেকৈ ওলাই গৈ পানীৰ নিচিনাকৈ ডিমত হ'বগৈ। আপোনালোকে দেখিছে, অট'মেটিকেলি হৈ যাব দেই। এইটো মানুহে কৰিব নালাগে, কাৰণ কণ্ট্ৰলাৰটো দি থোৱা হৈছে। এইবিলাক আমি বিক্ৰী কৰোঁ, ঘৰলৈ নহয়। এইটো ছেমি অট'মেটিক। মানুহজনে যেনেকৈ বিচাৰে আমি তেনেকৈ মেচিনবিলাক বনাই দিওঁ। যদি কয় যে মোক অট'মেটিক লাগে, অট'মেটিক বনাই দিওঁ। ছেমি অট'মেটিক বুলি ক'লে ছেমি অট'মেটিক বনাই দিওঁ। বৰ্তমান আমি 100 কেপাচিটিৰ পৰা 6000 কেপাচিটিলৈকে বনাইছোঁ বাৰু। আৰু যদি প্ৰয়োজন হয় তাতকৈও বেছি বনাম আৰু। এয়া দেখিছে নহয়, প্লেটখিনি কেনেকৈ ঘূৰি গৈছে। প্লেটখিনি ছেমি অট'মেটিক হ'লে আমি বাহিৰৰ পৰা হেণ্ডেলডাল দিওঁ, সেইডালে ঘূৰাই দিব লাগিব। আৰু যদি অট'মেটিক হয় তেতিয়া আমি অট'মেটিক ঘূৰি থাকিব, আমি একো কৰিবই নালাগে মেচিনটো। এইবিলাক মেচিন আপোনালোকে দেখিছে, মই দি থৈছোঁ। আৰু কাৰোবাক যদি প্ৰয়োজন হয় তেতিয়া ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দি থোৱা আছে। আপোনালোকে এটা হোৱাটছআপ কৰিলেই হ'ব, মই নিজেই কল কৰিম। আমি প্লাইটো বনাওঁ, ফাইবাৰটো বনাওঁ আৰু ষ্টীল বডিটো বনাওঁ। মানুহজনে যেনেকৈ বিচাৰে আমি তেনেকৈয়ে বনাই দিওঁ। মোৰ ঘৰ যোৰহাটত হয়। মই বাহিৰলৈও আমাৰ মেচিন নিছে। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই।